সেইটো হৈছে যিটো হৈছে সেইটোৱে হৈছে। আগত গাধা হোৱাৰ কাৰণে এতিয়া পঢ়িবলগীয়া হৈছে। হঠাৎ মানে পঢ়ি থাকি বোলে হঠাৎ বোলে পঢ়াৰ চিন্তাটো এৰি বোলে পইচাৰ চিন্তা আহি গ'ল বা কিবা এটা কৰাৰ চিন্তা আহি গ'ল। তেতিয়া মানে বেলেগ এটা প্ৰেছাৰ বা বেলেগ এটা মানে কিবা সেইটো ফিল সদায় মানে সেই মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীহে গম পায়। কাৰণ গোটেইকাল অলপ উলিয়াওঁ। গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। আৰু এতিয়া শুই উঠিছোঁহে অলপ আগত। কি হ'ল, কালি ৰাতি 3টা বাজিলে, সেইকাৰণে এতিয়া 8 বজা 8:30 মানত উঠিছোঁ আৰু ব্ৰাছ মাৰি মেলি পানী খাই আছোঁ। চ' দিনটো ভাল হওক সকলোৰে ভালে আছে চাগে বৰ্তমান। মোৰো ভালেই। সকলোকে মিষ্টাৰ ক ইউটিউব চেনেললৈ কমৰেক্সডং নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাতো বৰষুণ দি আছে, কিনকিনীয়া বৰষুণ দি আছে। আৰু এইকেইদিন যি ৰ'দ দিছে তাৰ আকৌ পৰিণামটো বৰষুণ হৈছে। চ' আজিৰ দিনটো সকলোৱে ভাল হওক, ভালে যাওক, এনজয় কৰক দিনটো আৰু এনজয় কৰক জীৱনটো। শুই উঠিয়ে চাহ খালোঁ। চাহ খোৱাৰ পিছত অলপ জিৰাই আকৌ ভাবিলোঁ কি আজি কি চাম সেইটোকে ভাবি আছিলোঁ। কাৰণ এইকেইদিন মানে দিনত কি চাম কি নাচাম সেইটো মানে ঠিক কৰা নাই। কাইলৈৰ পৰা ঠিক কৰিব লাগিব। চ' আজি ভাবিলোঁ কি স্পৰ্টছৰ পৰা ষ্টাৰ্ট কৰিম আজিৰ দিনটো। চ' সেইকাৰণে স্পৰ্টছৰ মানে যিমান যি স্পৰ্টছ আছে সেইটো লেপটপত বিচাৰি উলিয়ালোঁ কি কি আছে। তাৰপিছত স্পৰ্টছ আৰু স্পৰ্টছক কি মানে যিটো ট্ৰফি দিয়া হয় সেইটো কাৰ নামত বা কেনেকৈ দিয়া হয় সেই সকলোবোৰ মানে নেটত চাৰ্চ কৰি উলিয়ালোঁ। তাৰপিছত মই যিমান পাৰোঁ শ্বৰ্টকৈ মানে বহীত লিখিবলৈ চেষ্টা কৰিলোঁ। আৰু লিখি যিমান পাৰোঁ মানে ট্ৰফি আৰু স্পৰ্টছ যেনেকৈ ক্ৰিকেট আছে, ফুটবল আছে, লন টেনিছ, টেবুল টেনিছ, বেডমিণ্টন, সেই সকলোবোৰ মানে সেই সকলোবোৰ মানে স্পৰ্টছৰ যি ট্ৰফি দিয়া হয় সেই সকলোবোৰ লিখিলোঁ। কাৰণ প্ৰায় এক্সামত পাই আহিছোঁ যে স্পৰ্টছৰ যিকোনো এটা নহ'লে এটা আহে আৰু ট্ৰফিটো আহে। এইবাৰো কেইদিনমানৰ আগত এক্সাম দিছিলোঁ, তেতিয়াও আহিছে, ক্ৰিকেটৰ আহিছিলে। তেনেকৈ আগতে এক্সাম দিছোঁ তেতিয়া লন টেনিছৰ আহিছিলে আৰু হকীৰ আহিছিলে। সেইকাৰণে ভাবিলোঁ স্পৰ্টছৰটো প্ৰয়োজন হয়, সেইকাৰণে যিমান পাৰোঁ মানে এইটো নোটছটো আগতীয়াকৈ কমপ্লিট কৰি ল'ম বুলি লিখিলোঁ। তাৰপিছত কিছুমান মানে যিটো বিশেষ স্পৰ্টছ আছিলে মানে ট্ৰফি আছিলে সেইটো বৰ্ণনা কৰি অলপ মানে লিখিলোঁ। তাৰপিছত লিখি মেলি আকৌ মানে খোৱা বোৱাটো কৰিব লাগিব, সেইকাৰণে অলপ কিটচেনটো চাফা কৰিলোঁ। যিমান পাৰোঁ চাফা কৰি মেলি খাবলৈ যোগাৰ কৰা হৈছে। এতিয়া মই কিটচেনত আছোঁ। কিটচেনত মানে কি বুট, পিঁয়াজ আৰু মগু কালি তিয়াই থোৱা আছিলে, সেইটোকে অলপ বেছি হোৱাৰ কাৰণে এতিয়া ভাজিছোঁ। ইয়াৰ লগতে চাহ খাম। চাহ খোৱাৰ আগত ভাজি এতিয়া গা ধুম, গা ধুই চাহ খাম। চাহ খাই মেলি আকৌ টেবুলতে অলপ বহিব লাগিব। তাৰপিছত সন্ধিয়া সময়ত ওলাই যাম। এইটো ৰান্ধনি। হেল্ল', এতিয়া অলপ ওলাই যাওঁ, সন্ধিয়া হ'ল দেখিছে চাগে। অলপ খোজকাঢ়িব যাওঁ। জীৱনত কিনো কৰিম আৰু, খোৱা তাৰ বাহিৰে একোৱেই নাই। এতিয়া অলপ যিমান খাইছিলোঁ গোটেইকাল অলপ উলিয়াওঁ। পেটৰ মানে কি অলপ চৰ্বি বেছি হৈছেতো, সেইকাৰণে কমাই লওঁ। নহ'লে কি হ'ব, পেটুৱা হৈ মানে অৱস্থা নাইকিয়া হৈ যাব। বেক চাইডত লাইটটো জ্বলি আছে, সেইকাৰণে ইমান ভালকৈ অহা নাই। আৰু সেইটো হৈছে যিটো হৈছে সেইটোৱে হৈছে। क्या बोल रहा है? उबला हुआ अंडा मांग रहा है। এইটো হৈছে কেম্পাছ কলনী। কেম্পাছটো ইয়াতে 1-2 পাকমান ফুৰোঁ, খোজকাঢ়োঁ, মানে কি ইভিনিং ৱাক বুলি কয়। অলপ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিলে। বাকীনো কিনো আমাৰ খোজকঢ়াহে আৰু ফুৰিবলৈ যাওঁ।
জীৱনত বহুত কিবা কিবি কৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া খোজকাঢ়ি টাইম পাছ কৰিবলগীয়া হৈছে। খোজকাঢ়িবলৈ ওলাই গৈছিলোঁ। ওলাই যাওঁতে লগৰ দুটামানে কল কৰিলে কি আমি কৈ আছোঁ, মোৰ ৰুমলৈ মানে আহি আছোঁ বুলি ক'লে। সেইকাৰণে মই ক'লোঁ আহিবলৈ, আৰু অলপ খোজকাঢ়ি থাকোঁতে ইহঁতে আহিও পালে। আৰু এই গৰম দিনত মানে সময়বোৰ কেতিয়া যায় ক'বই নোৱাৰে, মানে পটকৈ গুচি যায়। চ' অলপ খোজকাঢ়ি মেলি যেতিয়া কেম্পাছটো দুপাক মাৰিলোঁ, তেতিয়া সিহঁত আহি পালে, আৰু সিহঁতৰ লগতে বহুত কথা পাতিলোঁ। 1-1.5 ঘণ্টামান কথা পাতিলোঁ। মানে পঢ়ি হোৱাৰ পিছত মানে বহুত কিবা কিবি আহি যায়। চ' ফিউচাৰ প্লেনিং, কোন কি কৰিব, ক'ত থাকিব, আকৌ কি কৰিব, সেইবোৰ সকলোবোৰ ডিছকাশ্যন কৰোঁতে অলপ সময় লাগি গ'ল। চ' এতিয়া আকৌ পঢ়াৰ আগতে ভাত চাত বনাব লাগিব। আকৌ আপোনালোকে নাভাবিব দেই, মিষ্টাৰ আকৌ বহুত পঢ়ে, চোকা, আমুক তামুক, তেনেকুৱা নহয়। আগতে গাধা হোৱাৰ কাৰণে এতিয়া পঢ়িবলগীয়া হৈছে। আগতে মানে কি হ'ল, যিবোৰ প্ৰয়োজনীয় আছিলে সেইবোৰ মানে নপঢ়িলোঁ। নপঢ়িলোঁ বুলিয়ে ক'ব লাগিব। পঢ়িছিলোঁ যদিও মানে ইমান গুৰুত্ব নিদিলোঁ, আৰু জনাও নাছিলোঁ বা গাইডেঞ্চো নাছিলে। নিজে যি মন যায় চব কৰি গ'লোঁ। কিন্তু এতিয়াহে বুজিছোঁ যেন তেতিয়া যিমান গুৰুত্ব দিব লাগিছিলে সেইটো দিয়া হ'লে এতিয়া ইমান প্ৰব্লেম নহ'লহেঁতেন। চ' এতিয়া অলপ প্ৰব্লেম হৈ যায়গৈ। আকৌ নতুনকৈ ষ্টাৰ্ট কৰিবলগীয়া হয় বস্তুবোৰ, টপিকবোৰ, যিকোনোৱে নহওক লাগে। তাৰপিছত এতিয়া পঢ়ি শুনি মানে শেষ হোৱা নাই, কিন্তু যিটো আনুষ্ঠানিক শিক্ষাটো আছিলে সেইটোতো শেষ হ'লেই। হঠাৎ মানে পঢ়ি থাকি বোলে হঠাৎ বোলে পঢ়াৰ চিন্তাটো এৰি বোলে পইচাৰ চিন্তা আহি গ'ল, বা কিবা এটা কৰাৰ চিন্তা আহি গ'ল। তেতিয়া মানে বেলেগ এটা প্ৰেছাৰ বা বেলেগ এটা মানে কিবা, সেইটো ফিল সদায় মানে সেই মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীহে গম পায়। কাৰণ হঠাৎ যদি পইচাৰ কথা আহে বা ঘৰখনৰ কথা আহে বা কিবা এটা কৰাৰ কথা আহে, তেতিয়া মেণ্টেলি কিবা এটা অদ্ভুত এটা ফিল আহি যায়। অদ্ভুত নহয় মানে, কেনেকৈ কৰিম, কি কৰিম। কাৰণ পঢ়ি আছিলোঁ সেইবোৰ চিন্তা একো নাছিলে। পইচা পাতি চিন্তা কমকৈ হৈছিলে। কিন্তু এতিয়া ওলাই মেলি কিবা এটা কৰা, জীয়াই থকা, সেইবোৰ চিন্তা আহি গ'ল। চ' বহুত এইবোৰে টেনশ্যনটো অলপ, মানে কি হ'ল, আমিতো এতিয়া মধ্যবিত্ত শ্ৰেণী বুলি কৈছোঁ, কিন্তু মধ্যবিত্ত শ্ৰেণীৰ আমি একেবাৰে তলৰ প্ৰথমটো হয়। কাৰণ নিম্ন মধ্যবিত্ত শ্ৰেণী আমি। চ' সেইসকলে বুজি পায়, যিসকলৰ ঘৰত মানে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ দৰে চলি থাকে। চ' ভৱিষ্যত কি হয় নাজানো, কিন্তু যিমান পাৰোঁ নিজৰ 100% দিবলৈ চেষ্টা কৰিব লাগে, আৰু কৰি আছোঁ। আপোনালোকে কৰি থাকিব, এদিন ছাকচেছ হ'ব। লগতে হ'ম, আপোনালোকৰ লগতে ময়ো হ'ম, আমি একেলগে হ'ম, এদিন ছাকচেছ হ'ম, জীৱনত জীয়াই থাকিম। মুঠতে জীৱনত হাৰ নামানো, 100% দিম। ছাকচেছ হোৱা নোহোৱাটো পিছৰ কথা, কিন্তু যিটোৰ কাৰণে লাগিছোঁ 100% দি মেলি সেইটো সফল হোৱাটোৱে বিচাৰিম। চ' লেটছ লগতে যুঁজো, যিমান পাৰোঁ যুঁজিম, লগতে যুঁজিম, আগুৱাই যাম। চ' সুখ দুখ সকলোবোৰৰ মাজতে জীৱনটো জীয়াই থাকক, এনজয় কৰক, এনজয় দ্য জীৱন। এতিয়া খানা তৈয়াৰ কৰোঁ, আকৌ লগ পাই আছোঁ। ৰুটিন ফ'ল' কৰিব লাগিব। ৰাতিৰ সময়টোত মই চালোঁ লুচেণ্টৰ জিকে, লগতে মানে টেইচনেটটো মই অৰ্ডাৰ দিছিলোঁ। লুচেণ্টৰ জিকে অৰ্ডাৰ দিওঁতে লগতে সৰু এখন মানে জেনেৰেল নলেজৰ কিতাপ এখনো আহিছিলে। সেইখনো বহুত ভাল আছে, ধুনীয়াকৈ লিখা আছে, কিন্তু ইংলিছত পোৱা যায়। আৰু যিটো মই পঢ়িছোঁ সেইটো হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন। আৰু প্ৰায়টো আজিকালি এক্সামতো পলিটিৰ ওপৰতো আহেই, যিকোনো এটা নহ'লে এটা কুৱেশ্যন। সেইকাৰণে মই চালোঁ, ৰাতিত চালোঁ। লগতে আকৌ জেনেৰেল নলেজ সৰু কিতাপখনৰ পৰা, তাৰ পৰাও চালোঁ যিমান পাৰোঁ মানে। আৰু সেইটো আমুকটো টপিক বুলিয়ে নহয়, মানে চব মানে মিলাই মেলি আৰু গোটেইখিনি আগতে চায়ে থৈছোঁ, হ'লেও মানে ৰিভাইজ কৰিছোঁ। কিমান মগজুত সোমাই নাজানো, আৰু যিমান পাৰোঁ ৰাতিকৈ চাবলৈ চেষ্টা কৰিলোঁ। আৰু বেছি ৰাতিলৈকে নাথাকিলোঁ, কালি 12 বাজিল। তাৰপিছত বেছি টোপনিও ধৰিলে, সেইকাৰণে শুই থাকিলোঁ। চ' আহি থকা ভিডিঅ'সমূহ হ'লকৈ লগ পাম।
বাই বাই।